হেল্ল' অসমবাসী ৰাইজ 2024 লোকসভা নিৰ্বাচনৰ ৰণদংকা ইতিমধ্যে সমগ্ৰ ভাৰতৰ লগতে আমাৰ অসমতো সজোৰে বাজি উঠিছে আৰু এইখিনি সময়তে অসমৰ ৰাজনীতিৰ শীৰ্ষৰ 10 গৰাকী প্ৰভাৱশালী ৰাজনীতিবিদৰ সবিশেষ লৈ মই আজি উপস্থিত হৈছো আপোনালোকৰ মাজত গতিকে আহক বেছি পলম নকৰি টপ 10 আছামিছৰ আমাৰ আজিৰ ৰাজনীতি বিশেষ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ নম্বৰ 10 বদৰুদ্দিন আজমল বৰ্তমান সময়ত অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল নিঃসন্দেহে এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ AIUDFক নেতৃত্ব প্ৰদান কৰা আজমল সাহাব বিশেষকৈ নামনি অসমত অতিকে জনপ্ৰিয় তেওঁৰ এই জনপ্ৰিয়তাৰ প্ৰমাণ হ'ল যোৱা 3বাৰৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত তেওঁৰ অপৰাজেয় দৌৰ আৰু চলিত 2024ৰ নিৰ্বাচনী মহাৰণৰ বাবেও তেওঁ বৰ্তমান সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে কিন্তু এইবাৰ আজমলক ৰুধিবলৈ ধুবুৰীত উপস্থিত হৈছে গৈ কংগ্ৰেছৰ এজন তথাকথিত মহাৰথী তথা জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া গতিকে এইবাৰ ৰকিবুল বনাম আজমল সাহাবৰ যুঁজখন চাবলৈ নিশ্চয়কৈ আকৰ্ষণীয় হ'ব নহয়নে বাৰু নম্বৰ 9 ৰকিবুল হুছেইন আমি এইমাত্ৰ আলোচনা কৰিলোই যে এইবাৰ 2024 লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন ডাঙৰীয়াই কঁকালত টঙালি বান্ধি আজমলক ৰুধিবলৈ আজমলৰে অপৰাজেয় দুৰ্গত উপস্থিত হৈছে গৈ বৰ্তমান সময়ত অসম বিধানসভাত বিৰোধীৰ উপদলপতিৰ দায়িত্বত থকা ৰকিবুল হুছেইন ডাঙৰীয়া 2001 চনৰ পৰা বৰ্তমানলৈ সৰ্বমুঠ 5 বাৰ একেৰাহে চামগুৰি বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীৰূপে নিৰ্বাচিত হৈ আহিছে গতিকে অসমৰ ৰাজনীতিৰ অভিজ্ঞ খেলুৱৈগৰাকীয়ে এইবাৰৰ কেন্দ্ৰীয় ৰাজনীতিৰ খেলখনত কেনেকুৱা প্ৰদৰ্শন দেখুৱাব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব নম্বৰ 8 অতুল বৰা বৰ্তমান সময়ত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা অসমৰ ৰাজনীতিৰ এখন চিনাকি মুখ বৰ্তমান অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য পশুপালন আৰু পশু চিকিৎসা সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ ইত্যাদি গুৰুত্বপূৰ্ণ বিভাগসমূহৰ মন্ত্ৰীৰূপে কৰ্মৰত হৈ থকা অতুল বৰা ডাঙৰীয়া বৰ্তমান সময়ত বিজেপি আৰু এজিপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰত সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে অসমত জাতীয়তাবাদী আদৰ্শৰে গঢ়ি উঠা এজিপি দলটোৰ ভৱিষ্যত কোন দিশে গতি কৰিব তাৰ অধিকাংশ দায়িত্ব বৰ্তমান অতুল বৰা ডাঙৰীয়াৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে নম্বৰ 7 লুৰিণজ্যোতি গগৈ নিৰ্বাচনী প্ৰতিযোগিতাত বৰ্তমানলৈ কোনো ধৰণৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম নোহোৱা লুৰিণজ্যোতি গগৈৰ নাম আজিৰ তালিকাত প্ৰকাশ কৰাক লৈ আপোনালোকে বহুতৰে হয়তো মোৰ সৈতে দ্বিমত থাকিব পাৰে কিন্তু বৰ্তমান সময়ত এইগৰাকী প্ৰাৰ্থীয়ে যে অসমত বিজেপিৰ সকলো হিচাপ নিকাচত কিছু আউল লগাইছে সেইটো কিন্তু আমি মানিবই লাগিব অসমৰ নৱপ্ৰতিষ্ঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ পিছতে বিজেপিয়ে ডিব্ৰুগড়ৰ পূৰ্বৰ সাংসদ তথা মন্ত্ৰিত্বৰ পদবীত থকা ৰামেশ্বৰ তেলীৰ টিকট কাটি তাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দৰে শক্তিশালী নেতাক প্ৰক্ষেপ কৰিবলৈ বাধ্য হৈ গৈছিল গতিকে যোৱা 19 এপ্ৰিল তাৰিখে ডিব্ৰুগড়ত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনী যুঁজখনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সন্মুখত লুৰিণজ্যোতি গগৈৰ প্ৰদৰ্শন অহা 4 জুন তাৰিখে সমগ্ৰ অসমবাসী ৰাইজৰ আগত ওলাই পৰিব নম্বৰ 6 ভূপেন বৰা বৰ্তমান সময়ত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া নিঃসন্দেহে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এগৰাকী প্ৰভাৱশালী নেতা অসমত কংগ্ৰেছক পুনৰ ক্ষমতালৈ অনাৰ মানসেৰে যিসকল যুৱ ৰাজনীতিবিদক কংগ্ৰেছৰ বাঘজুৰি অৰ্পণ কৰা হৈছিল তাৰ অন্যতম সদস্য হ'ল ভূপেন বৰা বৰ্তমান সময়ত নিজৰ প্ৰাৰ্থীসকলৰ হৈ সজোৰে প্ৰচাৰ অভিযানত ব্যস্ত ভূপেন বৰাক লৈ কংগ্ৰেছ দলটো যথেষ্ট আশাবাদী আৰু আগন্তুক সময়ত তেওঁৰ প্ৰদৰ্শন তথা সিদ্ধান্তসমূহৰ ওপৰতে অসমত কংগ্ৰেছৰ ভৱিষ্যত বহুখিনি পৰিমাণে নিৰ্ভৰ কৰিব নম্বৰ 5 ৰঞ্জিত দাস বৰ্তমান সময়ত অসম ৰাজ্যিক মন্ত্ৰীসভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ খাদ্য আৰু অসামৰিক যোগান গ্ৰাহক পৰিক্ৰমা তথা ন্যায়িক আৰু সাধাৰণ প্ৰশাসন আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব থকা ৰঞ্জিত দাস ডাঙৰীয়া অসমৰ এগৰাকী আগশাৰীৰ বিজেপি নেতা 2011ৰ পৰা 2021 চনলৈ সৰভোগ আৰু 2021 চনৰ পৰা পাটাচাৰকুছি বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া বৰ্তমান সময়ত সম্পূৰ্ণৰূপে বিজেপি লোকসভা প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত নম্বৰ 4 ভৱেশ কলিতা বৰ্তমান সময়ত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা 2021 চনৰ 26 জুন তাৰিখে দলটোৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা ভৱেশ কলিতা ডাঙৰীয়া ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক বৰ্তমান সময়ত দলৰ লোকসভা প্ৰাৰ্থীসকলৰ হৈ সজোৰে প্ৰচাৰ কাৰ্যত নিয়োজিত হৈ থকা ভৱেশ কলিতাই অসমৰ আন বিজেপি মহাৰথীসকলৰ লগত লগ লাগি কিমানখন আসন দখল কৰিব পাৰিব তালৈ সমগ্ৰ অসমবাসীৰ লগতে ভাৰতৰ কেন্দ্ৰীয় নেতৃত্ব অধীৰ আগ্ৰহেৰে বাট চাই আছে নম্বৰ 3 গৌৰৱ গগৈ বিগত সময়ত অসমৰ পৰা নিৰ্বাচিত 14 গৰাকী লোকসভা সাংসদৰ ভিতৰত যি গৰাকীয়ে সৰ্বভাৰতীয় প্ৰেক্ষাপটত আটাইতকৈ বেছি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে সেই গৰাকী সাংসদেই হ'ল গৌৰৱ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ছাৰৰ পুত্ৰ গৌৰৱ গগৈ বৰ্তমান সময়ত কংগ্ৰেছৰ এজন আগশাৰীৰ নেতা কংগ্ৰেছ দলত তেখেতৰ গুৰুত্ব আমি ইয়াৰ পৰাই অনুমান কৰিব পাৰো যে বৰ্তমান সময়ত গৌৰৱ গগৈ ডাঙৰীয়া ভাৰতৰ কেন্দ্ৰীয় ৰাজনীতিত বিপক্ষৰ মুখ্য উপনেতা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে চলিত
2024 লোকসভা নিৰ্বাচনত তেখেতে যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আৰু ইতিমধ্যে যোৱা 19 এপ্ৰিল তাৰিখে যোৰহাট লোকসভা সমষ্টিৰ ভোট গ্ৰহণ কাৰ্য সম্পন্ন হৈ উঠিছে গতিকে এইবেলি গৌৰৱ গগৈৰ নিৰ্বাচনী ফলাফল কেনেকুৱা হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব নম্বৰ 2 সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান সময়ৰ অসমৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনীতিবিদসমূহৰ ভিতৰত অন্যতম অসমৰ 15 বছৰীয়া কংগ্ৰেছ শাসনৰ অন্ত পেলাই 2016 চনত গঠন হোৱা বিজেপি চৰকাৰখনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ সন্মানীয় আসনখনত অধিষ্ঠিত হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰিয় পাত্ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এইবাৰৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে য'ত তেখেতক ৰুধিবলৈ সাজু হৈ আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ দৰে দুগৰাকী যুৱ ৰাজনীতিবিদ ডিব্ৰুগড়ৰ এই নিৰ্বাচনী যুঁজখনৰ ফলাফল অহা 4 জুন তাৰিখে সমগ্ৰ অসমবাসী ৰাইজৰ আগত ওলাই পৰিব সেয়েহে ৰাইজ ডিব্ৰুগড়ত এইবাৰ কোনে বাজি মাৰিব বাৰু আপোনালোকৰ মতামত তলত কমেন্ট কৰি জনাবলৈ মই অনুৰোধ জনালো আৰু এতিয়া আহিছো আমাৰ আজিৰ তালিকাৰ অন্তিম গৰাকী ৰাজনীতিবিদৰ ওচৰলৈ নম্বৰ 1 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিজেপিৰ মুখ্য আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ল বৰ্তমান সময়ত অসমৰ আটাইতকৈ জনপ্ৰিয় তথা প্ৰভাৱশালী ৰাজনীতিবিদ স্বৰ্গীয় তৰুণ গগৈদেৱৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনত থকা দিনৰে পৰা অসমৰ ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰম্ভ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষতে এখন চৰ্চিত মুখ প্ৰচণ্ড আত্মবিশ্বাসী তথা অতিশয় চাতুৰ আৰু বাকপটু গুণৰ অধিকাৰী ডক্টৰ শৰ্মাই নিজৰ ৰাজনৈতিক জীৱনত আৰু কিমান দূৰলৈ অগ্ৰসৰ হ'ব সেয়া আগন্তুক দিনত নিশ্চয়কৈ লক্ষণীয় হ'ব গতিকে ৰাইজ আজি ৰাজনীতি বিশেষ ভিডিঅ'টো ইমানেই আছিল পৰৱৰ্তী ভিডিঅ'টোত এটা নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিতে আজিলৈ ইমানতে এৰিছো ধন্যবাদ